ৰহা সমষ্টিৰ জামুগুৰি কুজিদা পঞ্চায়তৰ অন্তৰ্গত হেতালি নাট্যচৰা জামুগুৰি বজাৰ গৃহ কুজিদা ৰাজহুৱা ভৱন আৰু ব্ৰাহ্মণ গাঁও ৰাজহুৱা মঞ্চত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত ৰহাৰ বিজেপি প্ৰাৰ্থী শশীকান্ত দাসৰ অংশগ্ৰহণ। যোৱা ৫টা বছৰ ৰাইজৰ সহযোগত আমি ৰহা সমষ্টিক উন্নয়নৰ আলোকেৰে জিলিকাই তোলাৰ প্ৰয়াস কৰিছিলোঁ। আগন্তুক দিনতো যাতে এই প্ৰয়াস অটুট ৰাখিব পাৰোঁ তাৰ বাবে ৰাইজে আমাৰ ওপৰত বিশ্বাস ৰাখিব বুলি ভাষণ প্ৰসংগত সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰে শশীকান্ত দাসে। এই সভাসমূহত অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি বিষ্ণু দাস, উপসভানেত্ৰী মামণি বৰা, বিজেপি নগাঁও জিলাৰ উপসভানেত্ৰী জুলি দাস, বিজেপি পাখিমৰীয়া জামুগুৰি মণ্ডলৰ সভাপতি উজ্জ্বল জ্যোতি বৰা, তিৱা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে প্ৰণৱজ্যোতি মশ্ৰং, বিশ্বজ্যোতি পাটৰ, নিৰ্বাচন প্ৰবন্ধক সমিতিৰ আহ্বায়ক জনাৰ্দন শইকীয়া, অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি কুলেন বৰা, পাখিমৰীয়া ব্লকৰ সভানেত্ৰী সংগীতা ভূঞা, জিলা পৰিষদৰ সদস্য ৰূপজ্যোতি বৰদলৈ, কুজিদা জামুগুৰি পঞ্চায়তৰ সভানেত্ৰী জ্যোতিষ্না দাস, অনুসূচিত জাতি মৰ্চাৰ জিলা সভাপতি নিৰ্মাণজ্যোতি মুক্তিয়াৰ, অনুসূচিত জনজাতি মৰ্চাৰ জিলা সভাপতি সঞ্জীৱ তেওৱাৰী, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ জিলা সভাপতি প্ৰণৱ বৰা, আই পদ্মাপিয়া শাখাৰ সভানেত্ৰী অৰুণা বৰা, চাৰিফুটা সত্ৰৰ সত্ৰাধিকাৰ নৰেশ্বৰ মহন্ত, জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সুনীল বৰা সম্বৰ্ধিত কাৰ্যকৰ্তাসকল উপস্থিত থাকে। আপোনালোকে দেখিছে যে আমি আজি জামুগুৰি কুজিদা এই পঞ্চায়তত আমি নিৰ্বাচনী সভাত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে আমি একত্ৰিতভাৱে আজি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছো আৰু অগণিত জনতাৰ বিশাল জনসমাগমে আজি ইয়াকে প্ৰতীয়মান কৰিছে যে আগন্তুক আমাৰ 9 এপ্ৰিল তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, আমি অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি ৰহা সমষ্টিটো আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে আমি বিজয় ধ্বজা উৰুৱাবলৈ আমি সক্ষম হ'ম। আপুনি প্ৰতিটো পঞ্চায়ত গৈছে বা নিৰ্বাচনী কাৰ্যালয় ওপৰত গৈছে, যিটো ৰাইজৰ অসমৰ ৰাইজৰ অগণিত জনতাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি থকা আস্থা, মৰম আৰু বিশ্বাসৰ কাৰণে আজি ৰহা সমষ্টিটো আজি সমগ্ৰ ৰাইজ, আজি অগণিত জনতাই আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ প্ৰতি সন্মান জনাই, মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি সন্মান জনাই আজি সকলো ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টীৰ হৈ আজি ওলাই আহিছে। আপুনি প্ৰথম 21 চনত জয়ী হৈ পেলাই আপুনি যদি বিজেপিত যোগদান কৰিলে এটা সঠিক সিদ্ধান্ত বুলি চবে কৈছে। তেতিয়াও সঠিক সিদ্ধান্ত আৰু আজিও কওঁ যে সেই সিদ্ধান্তটো মোৰ আটাইতকৈ সঠিক আছিল। যদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰধান পথ যদি অনুসৰণ নকৰিলো হ'লে তেওঁ ৰহা সমষ্টিৰ অৰ্থনৈতিক বিকাশ আৰু উন্নয়ন কেতিয়াও সম্ভৱ নহ'ল হ'লে। আৰু এইবাৰ প্ৰতিপক্ষ কাক বুলি ভাবে আপুনি? এইবাৰ চাওক, এতিয়া প্ৰতিদ্বন্দ্বী মানে কি আৰু দুটা পক্ষতো যুঁজ দুটা পক্ষৰ মাজতে হয়। ৰাজনৈতিক যুঁজখনো তেনেকে দুটা ৰাজনৈতিক দলৰ বা তিনিটা ৰাজনৈতিক দলৰ মাজতে সীমাবদ্ধ থাকিব, কিন্তু এই যুঁজত যেনে ফুটবল খেল এখন তেনেকে 3-1, 5-1 আমাৰ ৰহা সমষ্টিৰ নিৰ্বাচনী যুঁজখনো এবাৰ বিৰোধী দলৰ লগত 3-1, 5-1 তেনেকুৱা ব্যৱধানত 1/3 ব্যৱধানত আমি আগবাঢ়ি আমি বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হ'ম। আমাৰ জামুগুৰি কুজিদা আৰু কাকমাৰী বেবেজা এই দুটা পঞ্চায়ত বটদ্ৰৱা সমষ্টি আছে আৰু এইখিনি গোটেইখিনি আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অধ্যুষিত অঞ্চল। গতিকে ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ অসম গণ পৰিষদৰ যি ভেটি, যি শক্তিশালী ভেটি আজি উপস্থিত তাকে প্ৰমাণ কৰিছে। আগন্তুক সময়ত আমাৰ পদুম ফুল যে ফুলিব ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত অসম গণ পৰিষদৰ আমাৰ ঐক্যবদ্ধ প্ৰচেষ্টাত আজিৰ জনসমাজ তাকে প্ৰতীয়মান কৰিছে। ৰাস্তা ঘাট যথেষ্ট বেয়া হৈছিল, যোৱা সময়খিনিত দেখিছে আমাৰ বেবেজিয়াৰ পৰা নমাটিলৈকে গোটেই ৰাস্তাটো আমাৰ ভাঙি চিঙি চুৰমাৰ হৈ গৈছিলে, পথৰ ওপৰত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিলে। গতিকে এই ৰাস্তাটো যোৱা সময়খিনিত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বদান্যতাৰ বাবে আমি মুখ্যমন্ত্ৰী উন্নত পথ আঁচনিৰ জৰিয়তে গোটেই ৰাস্তাটো আমি সুন্দৰকৈ নিৰ্মাণ কৰি লৈছো। ইয়াৰ উপৰি আমি জামুগুৰি চাৰিআলিৰ পৰা আমি বামুণ গাঁৱলৈকে আমাৰ ৰহা সমষ্টিৰ যিখিনি অংশ ইতিমধ্যে নকৈ অন্তৰ্ভুক্ত হৈছে, আমি মুখ্যমন্ত্ৰী উন্নত পথৰ জৰিয়তে এটা সুন্দৰ ৰাস্তা নিৰ্মাণৰ কামত আমি ব্ৰতী হৈ আমি আগুৱাই লৈ গৈছো। কাৰণ এই ৰাস্তাটো হৈছে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গৃহলৈ যোৱা আমাৰ অতি চমু ৰাস্তা। গতিকে এই ৰাস্তাটো যাতে ভক্তপ্ৰাণ ৰাইজে, অসমৰ বিভিন্ন ভক্তপ্ৰাণ ৰাইজ এই ৰাস্তাৰে যায়, গতিকে এই ৰাস্তাটো সেইকাৰণে আমি সুন্দৰভাৱে নিৰ্মাণ কৰিছো যাতে ৰাস্তাটোৱে ভক্তপ্ৰাণ ৰাইজে যাতে সুন্দৰকৈ আমাৰ গুৰু গৃহ দৰ্শন কৰিবৰ কাৰণে যাতে আমাৰ পৰ্যটকসকলে যাব পাৰে। নগাঁৱৰ পৰা প্ৰাঞ্জনাথৰ ৰিপৰ্ট, এন এক্সপ্ৰেছ।